পেটত জ্বলা-পোৰা কৰা আৰু বুকুত জ্বলা-পোৰা কৰা, সঘনাই মাথাৰ বিষ হোৱা, বমি বমি ভাব এই সকলোবোৰ এচিডিটিৰ কাৰণ হ'ব পাৰে। গতিকে ঘৰতে পোৱা কি সামগ্ৰীৰে এচিডিটি বা গেষ্ট্ৰিক সহজতে ঠিক কৰিব পাৰি তাৰ হকে এই ভিডিঅ'টিত কথা পাতিম। প্ৰথম হ'ল আমলখি। আমলখি এই ৰোগত প্ৰাকৃতিক সৰ্বশ্ৰেষ্ঠ। ইয়াৰ ৰস সঘনাই ব্যৱহাৰ কৰিলে গেষ্ট্ৰিক বা এচিডিটিৰ পৰা মুক্তি পাব পাৰি। দ্বিতীয়তে ডাব নাৰিকল। ডাব নাৰিকলৰ পানী খালে পেটৰ জ্বলা-পোৰা আৰু বিষ নাইকিয়া হয়। হালধি। হালধিও গেষ্ট্ৰিকৰ বাবে বহুত উপযোগী। হালধিৰ ৰসত 2 চামুচ চেনি মিহলি কৰি খালেও গেষ্ট্ৰিকৰ পৰা পৰিত্ৰাণ পাব পাৰি। চতুৰ্থতে কাজি নেমু। কাজি নেমুৰ ৰস গৰম পানীৰ লগত মিহলি কৰি ৰাতিপুৱা খালী পেটত আৰু ৰাতিৰ ভাত খোৱা আধা ঘণ্টা পিছত খালে